আজি দেখা গৈছে গোসাইগাঁও নাই এনে খা খবৰ লৈছোঁ মানুহবিলাকে মানে এনে বেলেগ পাৰপাছত মোক মাতিছিলে আৰু তাতে লগ পালোঁ সিহঁতৰ লগত মত বিনিময় চাহ খালোঁ যিহেতু মই অধ্যক্ষ মইতো অপেনলি পাৰ্টিৰ বেনাৰ পেষ্টন লৈ একদম জয়ধ্বনি দি মই কিবা কৰিব নোৱাৰোঁ গতিকে এনে মত বিনিময় কৰিম বুলি কোৱাৰ কাৰণে মানে চাহ পানী খাই কাৰ্যকৰ্তাবিলাকৰ লগত বহিলোঁ এতিয়া যাওঁ নিৰ্বাচনৰ বতৰ ব্যস্ত ৰখাটো উচিত নহয় চবে নিৰ্বাচনৰ কামত ওলাব লাগে ৰাইজৰো নিজৰ নিজৰ চিন্তা আছে চবৰে এই নিৰ্বাচনত কাৰ চৰকাৰ আহিব বা কাক দিলে কেনেকুৱা ধৰণৰ ফল পাব বা নিজৰ প্ৰাৰ্থী কোন হ'লে ভাল হ'ব গতিকে চবে ইয়াত নিৰ্বাচনত ব্যস্ত মই থাকিলে মই লাগি গ'লে ডিষ্টাৰ্ব হৈ যায় গতিকে আহিলে ভাল লাগিল এটা ভাল কথা ধন্যবাদ দিছোঁ তেওঁ কোৱাৰ মতে যদি হয় তো যে নহওক নিৰ্বাচনৰ সময় চবে মানে এটা কি কয় আপোনাৰ বহুত দূৰলৈ চাই ফেলে কিছু কায়দা বুদ্ধি কৰি যিটো কথা ক'লে নিজৰ কাৰণে লাভ হয় এনেকুৱা কথা কয় মই ভাবোঁ নিশ্চয় আগ্ৰামা মহিলা ডাঙৰীয়াই মোক এনেকুৱা কওঁতে তাৰ কিবা এটা হয়তো এই নিৰ্বাচনত লাভ হ'ব পাৰে আৰু লাভ হ'লে ময়ে ধন্য মানিম যে নিৰ্বাচনটো ভালে হ'ব লাগে শান্তিপূৰ্ণভাৱে এইটো ৰাইজৰ নিৰ্বাচনটো ৰাজনীতিক দলবিলাকৰ হ'ল প্ৰত্যেকটা ৰাজনীতিক দলে ৰাইজৰ আৰু দেশৰ কিবা এটা কৰিম বুলি চবে ওলাইছে গতিকে নিৰ্বাচনত জয়যুক্ত হৈ ফেলে চৰকাৰ গঠন কৰিব পাৰিলে প্ৰতিনিধি থাকিলেহে কাৰ্যক্ষেত্ৰত এই কামটো কৰিব পাৰিব তাৰ কাৰণে সেই নিৰ্বাচনত চবেই উঠি পৰি লাগিছিলে ৰাজনীতিক দলবিলাকে বাকী ৰাইজে ডিচাইড কৰিব কোন ৰাজনীতিক দলে তেওঁলোকৰ কাৰণে আপোনাৰ মানে কি হয় ভাল হ'ব মানে তেওঁলোকৰ কাৰণে ভাল ফল দিব পাৰিব গতিকে প্ৰত্যেকটা ৰাজনীতিক দলে তেওঁলোকৰ মানে ইস্তাহাৰ উলিয়াইছে ভাষণবিলাক ৰাখি আছে কোনে মানে কি কৰিব চৰকাৰ হ'লে যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈ আছে যে মাটি বাৰীৰ যিটো ইয়াত মানুহে মানে কি কয় সমস্যাৰ সন্মুখীন হৈ আছে এইবিলাক নাইকিয়া কৰিব জনজাতিৰ মাটিও প্ৰটেক্টেড হ'ব অজনজাতি মানুহসকলৰো মাটি কিনা বেচা বা তেওঁলোকৰ মাটি ম্যাদী পট্টা পোৱা সেইবিলাক কামটো সহজ হোৱাকৈ কৰি দিব বাকী VCDC নিৰ্বাচন কৰিব নোৱাৰাৰ কাৰণে VCDCৰ যিসকল নমিনেটেড তেওঁলোকে ৰাইজৰ হকে গুৰুত্ব প্ৰদান নকৰে খালি নেতাবিলাকৰ মানে কথা মতে চলে তাৰ কাৰণে ৰাইজৰ বিভিন্ন সমস্যাবিলাক মানে সমাধান হোৱা নাই চৰকাৰৰ আঁচনিবিলাক ৰাইজলৈকে গৈ পোৱা নাই তাৰ কাৰণে এইবাৰ তেওঁ যদি চৰকাৰ হয় ৰাইজে যদি পৰিৱৰ্তন বিচাৰে তেতিয়াহ'লে বিজেপিৰ নেতৃত্বত আপোনাৰ VCDC নিৰ্বাচনটো পাতিম বুলি কৈছে তো তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনিৰ কথা কৈছে যদি মানুহে মানে এইটো লৈ মানে চবে মনোভূত হয় তো তেওঁৰ কথা মতে ভোট দিব বাকী আগ্ৰামা মহিলা ডাঙৰীয়াও বহুতখিনি কথা কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াও বহুতখিনি কথা কৈছে কংগ্ৰেছৰ বহুতখিনি কথা কৈছে গতিকে এতিয়া পৰিণামটো আহিব ৰাইজে সেই কথাবিলাক লৈ পেলাই কি বিচাৰ কৰে নাই চব মই ক'লোৱে যে ৰাইজৰ ওচৰত BJP হওক BPP হওক UPPL হওক কংগ্ৰেছে হওক এইটো ৰাইজে ডিচাইড কৰিব যে কোনটো পাৰ্টি কিমান চিট জিকিব কিন্তু এতিয়া আমাক খবৰ দিয়া মতে মই এতিয়া কোকৰাঝাৰ আছোঁ তাতে চবেই কৈছে আমাৰ তাতেও জিকিব ইয়াতেও জিকিব সেইমতেতো চব ঠিকেই আছে কিন্তু এটা কথাই কৈ আছোঁ মই তিনিটা পাৰ্টিটোকে মূলকৈ মিনিমাম 10টা পাব বুলি মানে দেখিছোঁ বাকি 10টা আৰু বাকি থাকে 30টা যোৱাৰ পিছত এই 10টা কোনে বেছি পায় এইটোৱে মানে আপোনাৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ভূমিকা ল'ব বিজেপি কাৰ্যালয়ত অগ্নিসংযোগ কৰা হৈছে আৰু এটাৰ পিছত এটা কিন্তু ঘটনা ঘটি আছে নিৰ্বাচন কেন্দ্ৰিক কি ক'ব তেনেকুৱা কিছুমান মানুহ ইমোচন মানুহ থাকে যে কিবা এটা আশা নিজৰ মানে হেৰুৱাই যাব বুলি ভাবে গতিকে সেইটোৰ ক্ষেত্ৰত তেনেকুৱা কাৰ্যত কিছুমান লিপ্ত হয় দুই এটা চবেতে সমান হ'ব নোৱাৰে মই ভাবোঁ তাৰ পিছতো আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে প্ৰশাসন আছে গতিকে প্ৰত্যেকটা পাৰ্টিৰ লগত কথা পাতি পালে প্ৰশাসনে চবকে নিজৰ পাৰ্টিৰ কাৰ্যকৰ্তাক নিয়ন্ত্ৰণ কৰাই বা দুষ্কৃতিয়ে যাতে সোমাই পালে কোনো পাৰ্টিৰ মাজত সংঘাত কৰাব নোৱাৰে এই ব্যৱস্থাটো নিশ্চয় প্ৰশাসনে ল'ব মানে সব দলে মানে বহি আলোচনা কৰি থাকিলে বা আমাৰ নিৰ্বাচনী এজেণ্ট আমাৰ চবৰে আছে গতিকে সকলোৱে এইবিলাক বিষয় নিৰ্বাচনী বিষয়ৰ লগত যেতিয়া অৱগত কৰে বা সবে যেতিয়া প্ৰতিশ্ৰুতি দিব নিজৰ পাৰ্টিৰ মানুহক সবে যেতিয়া বুজাব মই ভাবোঁ তেনেকুৱা ঘটনাই দুনাই নহয়